নমস্কাৰ, মই পিংকি। সদায় কেমেৰা বেকত ৰেকৰ্ডিং কৰি পেলাই ভিডিঅ'বোৰ আপলোড কৰা হৈ আছিলে, তো ভাবিলোঁ আজি কেমেৰা ফ্ৰণ্টত এটা ভিডিঅ' দিওঁ আৰু লগতে দুটামান কথা ক'ব বিচাৰি আছিলোঁ, সেইকেইটা ক'বৰ কাৰণে আজি কেমেৰা ফ্ৰণ্টত আহিছোঁ। প্ৰথম কথাটো হৈছে মোৰ ফেচবুক পেজ এটা আছে, কালাৰ্ছ অফ উইজডম। তাত মই বিভিন্ন ধৰণৰ পোষ্ট দি থাকোঁ, আপোনালোকে চাব, তাত ফ'ল' কৰিব, যদি ভাল দেখে লাইক কমেণ্ট কৰিব। আৰু দ্বিতীয় কথাটো হৈছে মই নতুন ইউটিউবাৰ হয়, মোৰ ছাবস্ক্ৰাইবাৰ বহুত কম, লাইকছ ভিউজ বহুত কম পাওঁ। আপোনালোকৰ ছাপোৰ্ট আৰু আশীৰ্বাদ মোক প্ৰয়োজন হৈছে, তো আপোনালোকে ছাপোৰ্ট কৰিব, আশীৰ্বাদ দিব, যাতে মই অতি সোনকালে 200 ছাবস্ক্ৰাইবাৰ পাওঁ। মোক বেছিকৈ নালাগে ছাবস্ক্ৰাইবাৰ, মোৰ 200 হ'লেও যথেষ্ট হয়, কাৰণ মই এখোজ দুখোজকৈ কষ্ট কৰি আগবাঢ়ি যাব বিচাৰিছোঁ। তো আপোনালোকে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'বোৰ চাব শেষলৈকে। আৰু যদি কিবা বেলেগ ধৰণে ভিডিঅ' বনোৱাৰ কথা বিচাৰে আপোনালোকে, তো মই তেনেকৈও বনাব চেষ্টা কৰিম, মোক এটলিষ্ট জনাই দিব। তো আজি ভিডিঅ'টোত চাদৰ মেখেলা আছে, মেচিন মেড পলিপাট আৰু মিক্স পাট। তো আপোনালোকে বহুতে গম নাপাব পাৰে, পলিপাট দুই প্ৰকাৰৰ আহে, এবিধ হৈছে খহটা টাইপৰ, এবিধ আহিছে কোমল মানে ছফ্ট। তো মই যোনখিনি পলিপাট কালেকশ্যন কৰিছোঁ সেইখিনি বহুত ছফ্ট হয়। আপোনালোকে চাব, একদম মই নাম্বাৰিং হিচাপে দি থৈছোঁ। যিকেইযোৰ কাপোৰ আপোনালোকৰ পচন্দ হয় নাম্বাৰটো চাই পেলাই কমেণ্ট বক্সত দিব। আৰু গোটেই বস্তুটো মানে অনলাইন হয়, অনলাইন অৰ্ডাৰ, তাৰপৰা অনলাইন পে'মেণ্ট, গোটেইখিনি ভিডিঅ'টো শেষৰ লাষ্টৰ ফালে মানে দিয়া আছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে বুজি পাব কেনেকৈ কি কৰিব লাগিব। আৰু নেক্সট কথাটো হৈছে যে ময়ো নিজে পলিপাট কণ্ট্ৰাষ্ট এযোৰ অৰ্ডাৰ দিছিলোঁ, আৰু সেই কাপোৰযোৰ বহুত ভাল লাগিছে, বহুত ছফ্ট হয়। তো আপোনালোকেও তেনেকুৱা ধৰণৰ কাপোৰ অৰ্ডাৰ দিব পাৰিব। নেক্সট ভিডিঅ'ত মই সেই কাপোৰযোৰ নিজে পিন্ধি পেলাই আপোনালোকক দেখুৱাম, যেন কাপোৰযোৰ সঁচাই বহুত ভাল। মই এনেই কোৱা নাই ভাল বুলি, মই লৈছোঁ কাৰণে ভাল বুলি কোৱা নাই, যেন এইটো সঁচাই কাপোৰযোৰ বহুত ভাল, ছফ্ট হয়। আৰু আপোনালোকেও নিজেও লাগিব যেন ল'ব, আপোনালোকৰ নিজৰ মন যাব যে ময়ো তেনেকুৱা এযোৰ লওঁ। তো লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই অসমীয়া গহনাও কালেকশ্যন কৰিছোঁ, যাতে চাদৰ মেখেলাৰ লগত আপোনালোকে অসমীয়া গহনাও মোৰ পৰা ল'ব পাৰিব, চাব পাৰিব। আৰু ধুনীয়া ধুনীয়া কালেকশ্যন কৰিছোঁ। তো মোৰ ভিডিঅ'বোৰ চাই থাকিব সদায় আৰু আশীৰ্বাদ কৰিব। আহক আজি এতিয়া এই ভিডিঅ'টো চাবলৈ আগবাঢ়ি যাওঁ আমি। হৈছে মেচিন মেড পলিপাট উইথ হেপী ব্লাউজ পিচ। এই গোটেই কাপোৰটোতে কাম কৰা হৈছে, ডিজাইনটো বহুত হেভি হয়, তো চাই যাব। কেনেকুৱা লাগিছে মোৰ কাপোৰৰ কালেকশ্যনবোৰ আপোনালোকে জনাব, ধুনীয়া লাগিছে নে বেয়া লাগিছে। এয়া হৈছে পলিপাট কণ্ট্ৰাষ্ট। তো বহুত কিছু মই পলিপাট কণ্ট্ৰাষ্ট আনিছোঁ, চাই যাব, যদি ভাল লাগিছে মোক জনাই দিব।
আহিছোঁ মিক্স পাৰ্ট। গোটেই কাপোৰযোৰতে কাম কৰা হৈছে আৰু ব্লাউজ পিচটো হেভি ডিজাইনৰ হয়, তো বহুত ধুনীয়া লাগে এনেকুৱা কাপোৰ বিয়াবোৰত পিন্ধি গ'লে। তো চাই যাব, কেনেকুৱা লাগিছে জনাব। এই নীলাযোৰো দেখিব বহুত ধুনীয়া লাগিছে। আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত এখন ৰিচিপ্ট পাব। ৰিচিপ্টখন মই লাষ্টত দিছোঁ। তেনেকৈ এখন ৰিচিপ্ট আপোনালোকেও আপোনালোকৰ পাৰ্চেলটোত পাই যাব।